যদি আপোনালোকে PM কিষাণত অনলাইন কৰাৰ পিছত যেতিয়া আপোনালোকে লেণ্ড ডিটেইলছটো আপোনালোকৰ ৰিজেক্ট দেখাব বা লেণ্ড ডিটেইলছটোত নট এভেইলেবল আৰু আপোনালোকৰ যেতিয়া অনলাইন কৰাৰ পিছত আপোনালোকৰ নামটো অনলাইন লিষ্টত নাহে তেনেহ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব পাৰিব তাৰ বিষয়ে মই সম্পূৰ্ণ ভিডিঅ'ত লৈ আহিছোঁ। যদি মোৰ চেনেলটো নতুনকৈ আহে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবই নাপাহৰিব। তো ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো প্ৰথম আপোনালোকে যিটো PM কিষাণৰ গভৰ্ণমেণ্ট PM কিষাণ অফিচৰ যিটো ছাইট আছে সেই ছাইটটোলৈ আপোনালোকে আহিব। ছাইটটো অহাৰ পিছত আপোনালোকে ইয়াত দেখিব আপডেট সেল্ফ ৰেজিষ্ট্ৰেশ্যন ফাৰ্মাৰ। তাত আপোনালোকে আহি পিনি আপোনালোকৰ যিটো আধাৰ নম্বৰ আছে আধাৰ নম্বৰটো এণ্টাৰ কৰিব আৰু যিটো কেপচাৰ আছে কেপচাৰটো এণ্টাৰ কৰি চাৰ্চ বটন যিটো অপশ্যন আছে সেই চাৰ্চ বটনটোত ক্লিক কৰি দিব। চাৰ্চ বটনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এটা নতুনকৈ পেজ খোল খাব। সেই নতুনকৈ পেজটো খোল খোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব আপোনালোকে ভিডিঅ'টো চাই থাকক। তো মই ইয়াত আপোনালোকৰ আধাৰ নম্বৰটো আৰু মোবাইল নম্বৰ কেপচাৰটো এণ্টাৰ কৰি পিনি আপোনালোকে চাৰ্চ কৰিছোঁ। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো মোবাইল নম্বৰ আধাৰ লগত লিংক আছে সেই মোবাইল নম্বৰটো এণ্টাৰ কৰিব। এণ্টাৰ কৰি গেট OTPত ক্লিক কৰি দিব। গেট OTPত ক্লিক কৰি দিয়াৰ লগে লগে যিটো OTP আহে সেই OTPটো আপোনালোকে ইয়াত ফিল আপ কৰি ল'ব আৰু যিটো কেপচাৰ আছে সেই কেপচাৰটো ইয়াত আপোনালোকে যি ধৰণে কেপচাৰটো আহে সেই কেপচাৰটো আপোনালোকে ইয়াত ফিল আপ কৰি ল'ব। ফিল আপ কৰি দিয়াৰ পিছত আপোনালোকে যিটো আপোনালোকে দেখিব গেট আধাৰ OTP যিটো অপশ্যন আছে সেই গেট আধাৰ OTP যিটো অপশ্যন থাকিব সেইটোত আপোনালোকে ক্লিক কৰি দিব। এটা আকৌ আপোনালোকৰ আধাৰ কাৰ্ডত যিটো নম্বৰ দিয়া আছে সেই নম্বৰত এটা OTP আহিব। সেই OTP নম্বৰটো ইয়াত আপোনালোকে ফিল আপ কৰিব আৰু যিটো কেপচাৰ আকৌ নতুনকৈ আহিব সেই কেপচাৰটো আপোনালোকে ইয়াত ফিল আপ কৰি ল'ব। ফিল আপ কৰি দিয়াৰ পিছত আপোনালোকে যিটো OTP আহে OTPটো শুধৰণিকৈ ফিল আপ কৰি ল'ব আৰু মোৰ চেনেলটো যদি নতুনকৈ আহে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবই নাপাহৰিব। তাৰপিছত OTPটো ফিল আপ কৰি দিয়াৰ পিছত ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত দেখিব আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ মতে আগতে আপুনি যেতিয়া অনলাইন কৰিছিলে আপোনালোকৰ ইয়াত ডিষ্ট্ৰিক্টখিনি আৰু ষ্টেটটো আপোনালোকৰ আধাৰ কাৰ্ডৰ মতে সকলোখিনি ঠিক আহিব। আপোনালোকৰ চাব ডিভিজনটো আৰু ব্লকটো যি থাকে আপোনালোকে এইটো আপোনালোকে চিলেক্ট কৰি ল'ব আৰু যিটো আপোনালোকৰ গাঁও হয় গাঁওখন আপোনালোকৰ ৰেভিনিউ ভিলেজত যিখন গাঁও আছে সেই গাঁওখন আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব কোনখন গাঁও হয়। সেই গাঁওখন আপোনালোকে চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকৰ বাকী ডকুমেণ্টছখিনি যিখিনি আধাৰ কাৰ্ডৰ মতে যিখিনি আছে সেই আধাৰ কাৰ্ডৰ মতে যিদৰে আছে তেনেদৰে আপোনালোকৰ ফাৰ্মাৰ নাম আৰু আপোনালোকৰ জেণ্ডাৰ আৰু আপোনালোকৰ আধাৰ টাইপটো যিখিনি ডকুমেণ্টছ গোটেইখিনি আপোনালোকৰ আধাৰ কাৰ্ডৰ মতে থাকিব। আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ এইখিনি দেখিব সম্পূৰ্ণখিনি আপোনালোকৰ আধাৰ কাৰ্ডত যিদৰে আছে সেনেকৈ আপোনালোকৰ ওলাব আৰু আগতে যিদৰে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেনেকৈ ওলাব। তো আপোনালোকৰ যদি লেণ্ড ডিটেইলছটো কিবা ভুল লাগিছে তেনেহ'লে আপোনালোকৰ যিখন জাৱাবন্দী বা খাজনা ৰচিদ চাই পিনি আপোনালোকৰ লেণ্ড ৰেজিষ্ট্ৰেশ্যন আইডিটো আপোনালোকে ইয়াত ফিল আপ কৰি ল'ব। ৰেচন কাৰ্ডৰ নম্বৰ যদি কিবা ভুল লাগিছে ইয়াত আপোনালোকে শুধৰণি কৰি ল'ব পাৰিব। যদি মাটি আপোনালোকৰ ভুল লাগিছে তেনেহ'লে আপোনালোকে লেণ্ড ডিটেইলছখিনি যদি খেলি মেলি হৈছে তেনেহ'লে আপোনালোকে যিটো ছাইডত দেখিব এডিট অপশ্যন এটা আহিব সেই এডিট অপশ্যনটোত আপোনালোকে যেতিয়া ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে নতুনকৈ আপোনালোকৰ যিখন জাৱাবন্দী আছে সেই জাৱাবন্দীখনৰ নাম মানে যিখিনি ডাক নম্বৰ পটা নম্বৰ সেইখিনি আপোনালোকে আকৌ নতুনকৈ এড কৰি পাব। যেতিয়া আপোনালোকে এডিট অপশ্যনটোত ক্লিক কৰিব এডিট অপশ্যনটো ক্লিক কৰি দিয়াৰ পিছত তললৈ স্ক্ৰল কৰি আহিব। স্ক্ৰল কৰি অহাৰ পিছত আপোনালোকে যিটো আপোনাৰ পটা নম্বৰ হয় সেই পটা নম্বৰটো আপোনালোকে যিখন শুধৰণি আপোনালোকৰ জাৱাবন্দী কপি আছে সেই জাৱাবন্দী কপিটোত ফিল আপ কৰি দিব। চাই পিনি ফিল আপ কৰি ল'ব। আপোনাৰ যিটো ডাক নম্বৰ হয় সেই ডাক নম্বৰটো ফিল আপ কৰিব। ডাক নম্বৰটো ফিল আপ কৰি দিয়াৰ পিছত আপোনালোকৰ এৰিয়া মাটি আপোনালোকৰ কিমান এৰিয়া মাটি আপোনালোকৰ হেক্টৰত আছে সেই হেক্টৰটো আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। যিটো হয় আপোনালোকৰ মাটি কিমান আছে সেইখিনি শুধৰণিকৈ ফিল আপ কৰি দিব। তাৰ শুধৰণিকৈ ফিল আপ কৰি দিয়াৰ পিছত যদি আপোনালোকে 1/2/2019 আগৰ হয় তেনেহ'লে ESD তাত টিক মাৰ্ক লগাব। যদি 1/2/2019 নহয় তেনেহ'লে আপোনালোকে ইয়াত আফটাৰ দি দিব। এইখিনি আপোনালোকে এইখিনি চিলেক্ট কৰি ল'ব। আপোনালোকৰ মাটি ক'ৰ পৰা পাইছিলে সেইটো আপোনালোকে চিলেক্ট কৰিব আৰু মাটিখিনি আপোনালোকে কোনটো তাৰিখত আপোনালোকৰ নিজৰ নাম আছিলে সেইটোত আপোনালোকে এক কৰি পিনি আপডেট ক্লিক কৰি দিব। আপডেট ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ যিখিনি ডিটেইলছ আছিলে গোটেইখিনি সম্পূৰ্ণকৈ ফিল আপ হৈ যাব। ফিল আপ হৈ দিয়াৰ পিছত আপোনালোকৰ তললৈ স্ক্ৰল কৰি আপোনালোকৰ যিখন জাৱাবন্দী কপি এতিয়া বৰ্তমান আপোনালোকে আপলোড কৰিছে গোটেই ডিটেইলছখিনি সেই জাৱাবন্দীখন আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। আপলোড কৰিবৰ কাৰণে আপোনালোকৰ যিটো আপলোড ইয়াত আহিব। আপলোড ইয়াত অহাৰ পিছত আপোনালোকে এখন মানে যিখন জাৱাবন্দী কপি এটা স্কেন কৰি ল'ব। স্কেন কৰি পিনি তাত আপোনালোকে লিখি ল'ব লেণ্ড বুলি লিখি ল'ব। লেণ্ড বুলি লিখি লোৱাৰ পিছত আপোনালোকে যিখন জাৱাবন্দী কপি আছে সেইখন আপোনালোকে স্কেন কৰি ল'ব। স্কেন কৰি পিনি লেণ্ড বুলি নামটো লিখি পিনি আপোনালোকে ছেভ বটনত ক্লিক কৰিব। ছেভ বটনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন আপলোড কৰিছিলে সেইখন আপোনালোকে অলৰেডি ছাকচেছফুল হৈ গ'ল বুলি ইয়াত আপোনালোকৰ পপআপটো ওলাই যাব। আপোনালোকে এখন প্ৰিণ্ট কৰি ৰাখিব পাৰে আৰু
তো আপোনালোকে যেতিয়া ষ্টেটাছটো আপোনালোকে চেক কৰি চাব পাৰিব কি হৈ আছে। তো আজি বিশেষ ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো এইটোৱে আছিল, যদি আপোনালোকৰ লেণ্ড ডিটেইলছখিনি ৰিজেক্ট হৈ আছে তেনেহ'লে আপোনালোকে নতুনকৈ আপডেট কৰি ল'ব, আৰু যদি আপোনালোকৰ নাম নাই অহা তেনেহ'লে আপোনালোকে এইটো কি হৈ আছে সেইখিনি সম্পূৰ্ণকৈ চাই আপোনালোকে এনেকৈ এডিট কৰি পিনি আপোনালোকৰ যিটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো PM কিষাণৰ কৰিব পাৰিব। তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব।